নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পাপৰিয়ে মোৰ অসমীয়া পাঠদানলৈ তোমালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে জানিব পাৰিছা যে তোমালোকৰ অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিখনৰ অন্তৰ্গত পাঠসমূহ কি আছে তাৰে প্ৰথম পাঠ অৰ্থাৎ পদ্যাংশত আছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত যাৰ ৰাগ বসন্ত আসলতে এই বৰগীত বুলি ক'লে তোমালোকৰ মনলৈ কি ধাৰণা আহে এই বৰগীতনো কি ইয়াত উল্লেখ থকা ৰাগ বসন্ত মানেনো কি আৰু এই বৰগীত ৰচয়িতা শ্ৰী শ্ৰী মাধৱদেৱ কোন তেওঁৰ দ্বাৰা ৰচিত গীতবোৰক কিয় বৰগীত বুলি কোৱা হয় বৰগীতবোৰতনো কাৰ কথা উল্লেখ কৰা হৈছে এই সকলোবোৰ কথা আজি আমি আলোচনা কৰিম এই নিৰ্দিষ্ট পাঠটোৰ জৰিয়তে তেনেহলে আহা আমি পাঠটোৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে পাঠটোৰ কবিজনৰ পৰিচয় সম্পৰ্কে জানি লওঁ কবিজনৰ পৰিচয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বুলি ক'লে একেধাৰে আমি তেওঁক এগৰাকী গীতিকাৰ কবি সাহিত্যিক নাট্যকাৰ অনুবাদক আৰু নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক বুলি ক'ব পাৰোঁ এই মহাপুৰুষগৰাকীয়ে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্মগ্ৰহণ কৰে তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা মহাপুৰুষগৰাকীয়ে 1596 চনত পৰলোকপ্ৰাপ্তি ঘটে শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যৰ কৃতি সম্পৰ্কে আমি এতিয়া জানিম আমি কবিজনৰ জন্মৰ স্থান আৰু জন্মৰ চন সকলোবিলাক জানিলোঁ এতিয়া আমি জানিম কবিজনৰ সাহিত্য কৃতি সম্পৰ্কে তোমালোকে জানানে অসমীয়া সাহিত্যত কেৱল দুজন গুৰুকে মহাপুৰুষ আখ্যা দিয়া হয় এই দুগৰাকী হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ ওচৰতে মহাপুৰুষ মাধৱদেৱে শিষ্যত্ব গ্ৰহণ কৰি গুৰুৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ একশৰণীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰতিষ্ঠাত আত্মোৎসৰ্গ কৰিছিল নিজৰ সৰ্বোচ্চ উৎসৰ্গা কৰা এই কবিজনে মাধৱদেৱে গুৰুৰ পদ্যাংকক অনুসৰণ কৰি বাৰাদি গণককুচি সুন্দৰী দিয়া ঢেলা ডাঙা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা ইয়াৰ উপৰি মহাপুৰুষজনৰ আন ৰচনাসমূহ হ'ল মহাপুৰুষগৰাকীয়ে ৰচনা কৰা আখ্যানমূলক ৰচনাসমূহ হৈছে ৰাজহুয় কাব্য আদিকাণ্ড ৰামায়ণ আৰু তত্ত্বমূলক ৰচনাসমূহ হৈছে জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নামমালিকা আৰু নাটসমূহ হৈছে অৰ্জুন ভঞ্জন বা দধিমথন ঝুমুৰা বুলি ক'লে আমি ক'ব লাগিব চুৰধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ আৰু গীতসমূহ হৈছে বৰগীত আৰু ভটিমা সাধাৰণতে লক্ষ্য কৰিলে দেখা যায় যে সাধাৰণ মানুহে বুজিব পৰাকৈ মাধৱদেৱে তেওঁ ৰচনাসমূহত খুব সহজ সৰল ঘৰুৱা ভাষা ব্যৱহাৰ কৰি ৰচনা কৰিছিল তেওঁৰ দ্বাৰা ৰচিত উক্ত বৰগীতটোত অৰ্থাৎ পাঠত উল্লেখ থকা বৰগীতটিত দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন মাধৱদেৱৰ বৰগীতসমূহ ভক্তিপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ ঘটিছে তেওঁ দাস্য আৰু বাৎসল্য এই দুয়োটা ভাৱেৰেই বৰগীত ৰচনা কৰিছিল তথাপিও অধিক সংখ্যক গীতত বাৎসল্য ভাৱৰ প্ৰকাশ দেখা পোৱা যায় মহাপুৰুষজনাৰ বৰগীত আৰু ভটিমাসমূহ অসমীয়া সাহিত্যত আপুৰুগীয়া সম্প্ৰতি অসাধাৰণ ব্যক্তিত্ব আৰু অতুলনীয় সাহিত্যৰাজিৰ বাবে চিৰদিন মাধৱদেৱ যুগমীয়া হৈ ৰ'ব আমাৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ ইউটিউব চেনেল এডুকেশ্যন গ্ৰুপক ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেচবুক পেজ এডুকেশ্যনক ফ'ল' কৰক